morning guys, মই ৰঞ্জন দাই মোৰ YouTube channel ৰয়েল ৰঞ্জনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অদকে মুলুক মিছিং ৰেগাম কুম্বা সুদুং আজি একচুয়ালি আহিছো মই মেজি খৰি আনিবৰ কাৰণে যেহেতু আপোনালোকে গম পায় মাঘ বিহু আহি আছে সো আমি মেজি খৰি আনিব আহিছো কাটিব আহিছো সো আমাৰ মানে মিছিং সমাজত মানে পৰম্পৰাগতভাৱে আমি কেনেকৈ মাঘ বিহু উদযাপন কৰো আৰু মাঘ বিহু উদযাপন কৰিবলৈ আমি প্ৰিপাৰেচন কেনেকৈ কৰো আপোনালোক সকলোকে মানে ভিডিঅ' জৰিয়তে মানে দেখাম বুলি ভাবিছো সো এফালে দেখিছে আপোনালোকে আমাৰ গাঁৱৰে ডেকা ল'ৰাকেইটা আহি পালেহি ইয়াতে আমাৰ এইটো স্মখান হয় আমাৰ ইয়াৰ পৰা আমি মানে গছ কাটিম মেজি খৰিৰ কাৰণে সো ইফালে আমি এতিয়া গোট খাইছো আৰু ইফালে আছে পিকে খিৰুজ ইফালে জব পুতু আকাশ আৰু ইফালে কেশবু আহিলে এতিয়া আমি যাম আৰু লাহেকৈ ভিতৰলৈ যাম যেহেতু কাটি আছে এটা ট্ৰেক্টৰত লৈ যাম আৰু আজিকালি মানে কি হয় ইজি প্ৰচেছ হয় না আগতে মানে কি হয় বহুত দূৰৰ পৰা মানে মেজি খৰি আনিবলগীয়া হয় তো মানে আজিকালি মানে গাঁৱৰ ভিতৰতে আৰু ইয়াতে মানে যেহেতু আপোনালোকে দেখিবলৈ পাইছে পুৰা জংঘল হৈ গ'ল ইয়াতে আমি মানে খৰি মানে কাটো আৰু কিবা সকাম হ'লে মানে কিবা গাঁৱৰ কিবা কাজ কৰিবলগীয়া হ'লে মানে ইয়াৰ পৰা আমি মানে খৰি কাটো আৰু মানে তো মানে ইয়াতে আজি মানে মেজি খৰিটো আমি কাটিম ইয়াৰ পৰাই তো আপোনালোকে চাই থাকক আৰু খৰি আমি ক'ত লৈ যাম আৰু কেনেকৈ কি কৰিম আৰু খৰি কটাৰ পিছত আমি কি কৰিমগৈ এইটো আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক সেয়া গছ পৰি গ'ল প্ৰথম গছ টেলাৰ হৈ গৈছে আৰু এতিয়া আৰু থবগে য'ত মানে ফালিম আমি আজিয়ে ফালিম কেইটামান আৰু ইফালে আছে ষ্টকত লৈ যাবলৈ চ' চাই থাকক ইয়াৰ পিছত আমি সকলোৱে মানে মিলি এসাঁজ খাম আৰু তাতে আমাৰ নামঘৰ মুখতে চ' চাই থাকক ভিডিঅ' স্কিপ নকৰাকৈ আপোনালোকে এইটো হেৰি কৰি দিব লাগিব মজা জেগাত ভিডিঅ'টো লৈছো চ' গাইজ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু কাৰণ কেলৈ খোৱা বোৱাটো নেদেখোঁ আৰু খোৱা বোৱাটো অকণমান টাইম আছে চ' মানে কি মোৰ ইফালে যাবলগীয়া আছেতো সেইকাৰণে মই এতিয়া যাওঁ আৰু চ' বাই বাই যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সকলোৱে সুস্থ থাকক বাই বাই California